হয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা এয়াৰলাইন গ্ৰাউণ্ড ফ্ৰক চিলাই কৰি দেখুৱাম। ইয়াক চিলাই কৰাৰ বাবে প্ৰথমতেই এয়া কেনেকুৱা ধৰণৰ হ'ব সেয়া স্লিপত চাই প্ৰথমতেই এটা ধাৰণা আইডিয়া লৈ ল'ব লাগিব। ইয়াত স্লিপত দেখুওৱা দৰে আগফালৰ বা পিছফালৰ পাৰ্টসমূহত কেইবাটাওকৈ জইন আছে। প্ৰথমতেই এই জইনসমূহ আমি দি ল'ব লাগিব। জইনসমূহ দিয়াৰ বাবে প্ৰথমতেই বেক পাৰ্টৰ আৰু ফ্ৰণ্ট পাৰ্টৰ কাপোৰসমূহ এক্সট্ৰা কৰি ল'ব লাগিব। যিহেতু বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টৰ কাটিঙৰ কিছু তাৰতম্য বা পাৰ্থক্য থাকে, পাৰ্টসমূহ প্ৰথমতে ছেপাৰেট কৰি মাৰ্জিং মিলাই চিলাই আৰম্ভ কৰিব লাগিব। ঠিক এইদৰে এই পাৰ্টসমূহ জইন দিয়াৰ পিছত আমি অভাৰলক কৰি প্ৰেছ কৰি ধুনীয়াকৈ চিলাইখিনি বহাই দিম, যে বস্তুখিনি দেখাত ভাল হয় তাৰ বাবে। বন্ধুসকল, অভাৰলক আৰু ইণ্টাৰলক কৰাৰ পিছত আমি সেম এই পাৰ্টটোৰ নিচিনা নেক্সট সেই পাৰ্টটো এইদৰেই চিলাই কৰিম। সেই পাৰ্টটো চিলাই কৰাৰ পিছত এতিয়া আমি শোল্ডাৰ জইন কৰিম। বেক পাৰ্টটো তলত ৰাখি ফ্ৰণ্ট পাৰ্টটো ওপৰত ৰাখি আমি শোল্ডাৰবিলাক জইন কৰিম। প্ৰত্যেকটো চিলাইতে আমি অভাৰলক কৰি দিম। শোল্ডাৰৰ চিলাইত আমি লব চিলাই কৰিম। যিহেতু এই চিলাইটোৰ ওপৰতে কাপোৰটোৰ গোটেইখিনি ভাৰ থাকে, চিলাই কৰাৰ সময়ত জইনবিলাক সমান মিলিছে নে নাই এয়া লক্ষ্য ৰাখিব লাগিব। শোল্ডাৰ জইন কৰাৰ পিছত আমি ডিঙিটো বনাম। ডিঙিটো এই মিলত কাপোৰটো লগাই ধুনীয়াকৈ একে মিলত যি পটিৰ কাপোৰটো লগোৱা হ'ব সেয়া হালকা টানত লগাই যাব লাগিব। এনেদৰে পটিৰ কাপোৰটো জইন দিয়াৰ পিছত ইয়াৰ চাৰিওফালে সৰু সৰুকৈ আমি ঘনকৈ কাটি দিম।
যে আমাৰ উল্টোৱাত সহজ হয় আৰু এইটো ঘূৰাই এনেদৰে ধুনীয়াকৈ ৰাউণ্ডটো ঘূৰাই চিলাই কৰি দিম। এইটো হৈ যোৱাৰ পিছত এইটো এনেকৈ ধুনীয়াকৈ হৈ যোৱাৰ পিছত এতিয়া আমি হাত চিলাই কৰিম, হাত লগাম। হাতৰ বাবে প্ৰথমতে হাতৰ যিটো মুখ আছে এইটো আমি 2 বাংগা দি ধুনীয়াকৈ চিলাই ল'ম। হাতটো প্ৰথমতে আমি বডিৰ লগত ঠিক মেজাৰমেণ্ট কৰি হাতটো ওপৰত ৰাখি বডিটো তলত ৰাখি একে মিলত হাতটো ফিটিং কৰিম। ঠিক একেদৰে আমি দুয়োটা হাতেই ধুনীয়াকৈ ফিটিং কৰিম একে মিলত। হাতখিনি চিলাই কৰি আমি ইয়াতো ওভাৰলক কৰি দিম। কৰি দি এতিয়া আমি কঁকালত লগোৱাৰ বাবে বেল্ট বনাম। বেল্টখিনি চিলাই কৰাৰ পিছত উল্টাকৈ চিলাই স্পক বা কিবা পিনৰ সহায়ত আমি ইয়াক উল্টাই দিম। উল্টাই লৈ আমি গ্ৰাউণ্ডটোৰ বা ফ্ৰকটোৰ ছাইড জইন কৰিম। ছাইড জইন কৰাৰ সময়ত পুনৰ আমি মেজাৰমেণ্টখিনি মনত কৰি ল'ব লাগিব। আমাৰ হাতৰ মুখ বা বডিৰ যি মাৰ্জিন এইখিনি আমি ঠিকমতে ফ'ল' কৰিব লাগিব। এই বস্তুখিনি ধুনীয়াকৈ মিলাই আমি এই ছাইডখিনি জইন দিম। এনেদৰে দুয়োটা ছাইড আমি সমান সমানভাৱে ধুনীয়াকৈ চিলাই কৰি এতিয়া আমি ইয়াক টেবুলত পেলাই ধুনীয়াকৈ ফিটা দি জুখি মেজাৰমেণ্ট মিলাই তলৰ যি একা বেকাখিনি আছে আমি এইখিনি ৰাউণ্ডকৈ ধুনীয়াকৈ এইদৰে কাটিং কৰি ল'ম। এনেদৰে কাটিং কৰি লৈ তলৰ এই বটমটো আমি চিলাই কৰি দিম। বন্ধু বান্ধৱীসকল, এইখিনি আছিল আমাৰ আজিৰ এয়াৰলাইন বা গ্ৰাউণ্ড ফ্ৰক চিলাই কৰাৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব। আমাৰ চেনেলৰ পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে আন্তৰিক ধন্যবাদ।